এনি টাইম নেগেটিভ নেগেটিভ নেগেটিভ। আপুনি খাওঁতে উঠোঁতে বহোঁতে ক'ৰবালৈ যাওঁতে কিবা এটা কৰোঁতে সকলোতে মুঠতে নেগেটিভ নেগেটিভ, যিয়ে আপোনাক পঢ়াই থাকে নেগেটিভ। আপুনি ভাবে নেকি তেওঁ আপোনাৰ জীৱনটো সলনি কৰিব? কেতিয়াও তেওঁ আপোনাৰ জীৱনটো সলনি কৰিব নোৱাৰে। আপোনাৰ জীৱনটো ধ্বংসহে কৰিব পাৰিব। সেই গতিকে যিমান পাৰে নেগেটিভ মানুহৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। আঁতৰি থাকিবলৈ চেষ্টা নহয়, একেবাৰে আঁতৰিয়ে দিয়ক। কাৰণ নেগেটিভ মানুহে আপোনাক কেতিয়াও ছাকচেছ দিব নোৱাৰে, কেতিয়াও আপোনাক সফলতা আনি দিব নোৱাৰে, কেতিয়াও আপোনাৰ জীৱনটো পৰিৱৰ্তন আনিব নোৱাৰে, আপোনাৰ জীৱনটো বনাব নোৱাৰে। মই এটাই কথা কওঁ, যিমান পাৰে পজিটিভ কথাবোৰ চিন্তা কৰক, পজিটিভ কথাবোৰ ভাবক, পজিটিভ কথা বতৰা পতা মানুহৰ লগত উঠা বহা কৰক। তেওঁলোকৰ পৰা আপুনি কিছুমান আইডিয়া পাব, কিবা এটা কৰিবৰ কাৰণে সাহস পাব, প্ৰেৰণা পাব, আৰু সেই পজিটিভ কথাবোৰে আপোনাক এটা কঠিন কামো কৰিবলৈ সহজ কৰি পেলাব। সেই গতিকে যিমান পাৰে নেগেটিভ মানুহৰ পৰা আঁতৰি আহক, কাৰণ তেওঁলোকে আপোনাৰ জীৱনটো একেবাৰে ধ্বংস কৰি পেলাব। আপোনাৰ জীৱনটো কিন্তু কেতিয়াও সলনি কৰিব নোৱাৰে। এই কথাষাৰ মানি লওক। বাকী আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। কথাষাৰ মোৰ মনলৈ আহিল, আপোনালোকক এই কথাষাৰ কোৱাটো প্ৰয়োজন আছে বুলি ভাবি ক'লোঁ। এনেকুৱা নহয় যে এই কথাষাৰ কোনেও নাজানে, জানে, বহুতে জানে, জানি বুজিও কিন্তু বহুতে এইটো ভুল কৰে। আকৌ নেগেটিভ বাতাৱৰণৰ মাজত সোমাই আকৌ নেগেটিভ হৈ যায়, পজিটিভ কথাবোৰ চিন্তা কৰিবলৈ এৰি দিয়ে, যাৰ বাবদ নিজৰ জীৱনলৈ অন্ধকাৰ নমাই আনে, নিজৰ লগতে আনৰ জীৱনলৈও অন্ধকাৰ নমাই আনে। সেই গতিকে মই এই কথাষাৰ ক'লোঁ, সদায় পজিটিভ থাকক, পজিটিভ কথা বতৰা চিন্তা কৰক, পজিটিভ কথা বতৰাই আপোনাৰ জীৱনটো আগুৱাই লৈ যাব। ধন্যবাদ।